নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আকৌ নতুন নতুন কেইটামান হাতৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে যদি উত্তৰবোৰ জানে কমেণ্ট কৰিব। আজি প্ৰথমটো হাতৰ, নিজৰ একো নাই, আনক হ'লে বিলাই, শিশুক দেখুৱাই দিলে লাগি চাই। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? যদি ভাবিব পাৰিছে কমেণ্ট কৰক। নিজৰ একো নাই, আনক হ'লে বিলাই, শিশুক দেখুৱাই দিলে লাগি চাই। যদি আপোনালোকে উত্তৰটো ভাবিব পাৰিছে কমেণ্ট এটা কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে জোনবাই। কাৰণ জোনৰ নিজৰ পোহৰ নাথাকে, কিন্তু হ'লেও পোহৰ বিলাব পাৰে। দ্বিতীয়টো হাতৰ, লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটোনো যাৰ জিভাত আছে দাড়ি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটোনো যাৰ জিভাত আছে দাড়ি। বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভাবিব পাৰে কমেণ্ট এটা কৰক। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে কুমজেলেকুৱা। আজি ৩ নম্বৰ হাতৰ, কি চাপৰিত এডালো বন নাথাকে। বন্ধু বান্ধৱী আপোনালোকে কওকচোন এনেকুৱা এখন কি চাপৰি আছে যি চাপৰিত বন এডালো থকা দেখা নাযায়। বন্ধু বান্ধৱীসকল কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে হাত চাপৰি, কাৰণ হাত চাপৰিত বন নগজে। বাঁহৰ আগলি ভাপৰ ধোঁৱা, উত্তৰটো কোৱাচোন বোপা। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? বাঁহৰ আগলি ভাপৰ ধোঁৱা, উত্তৰটো কোৱাচোন বোপা। যদি আপোনালোকে ভাবিব পাৰে কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে হুকা। ভাত গড়গড় শাক গড়গড়, আলহী পালেহি কৰ খৰধৰ। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে? ভাত গড়গড় শাক গড়গড়, আলহী পালেহি কৰ খৰধৰ। বন্ধু বান্ধৱীসকল ভাবিব পাৰিছেনে? হয়, উত্তৰটো হৈছে পায়খানা। ক'ৰ পৰা আহি ক'ত দিলা ভৰি, চোতালখন ফাটি গ'ল চিৰাচিৰ কৰি। বন্ধু বান্ধৱীসকল ক'ব পাৰিবনে উত্তৰটো কি? যদি পাৰে কমেণ্ট কৰক। ক'ৰ পৰা আহি ক'ত দিলা ভৰি, চোতালখন ফাটি গ'ল চিৰাচিৰ কৰি। হয় বন্ধু বান্ধৱীসকল, উত্তৰটো হৈছে ভূমিকম্প। তলৰ ইমজিটোৱে এখন দেশক প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে যদি দেশখনৰ নাম জানিব পাৰে কমেণ্ট এটা কৰি জনাই দিব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।